তথাপিও প্ৰথমতে আমি হাঁহৰ মাংসটো ভালদৰে ধুই লৈ সৰুকৈ কাটি লৈ এখন বাৰ্টনত ৰাখি তাতে পিঁয়াজ, আদা, নহৰু, ৰং গুড়া, জিৰা গুড়ি জোখত দি লৈ কিনে ভালদৰে মাৰি ল'ম মাংসটো। তাতে কেইটামান পকা জলকীয়া ভালদৰে পিচি লৈ মাংসটোৰ লগত আমি মাৰি ল'ম যাতে মাংসটো সোৱাদ টেষ্ট হয়। এতিয়া আমি মাংসটো ভালদৰে মাৰি ল'ম। মাংসটো ওলট পালটকৈ মাৰি ল'ম আমি, মছলাটো যাতে ভালদৰে মাংসটোত সোমাই যায়, মানে মাংসটো যাতে সোৱাদ টেষ্টি হয়। এতিয়া আমি গোটেইখিনি মিক্স কৰিছোঁ। পাঁচ মিনিট বা 10 মিনিট আপুনি মাংসটো এনেদৰে মাৰি ল'ব। এতিয়া আমি তাত বিলাহী এটা কাটি দিম মাংসৰ পৰিমাণ অনুযায়ী। বিলাহীটো আপুনি সৰু সৰুকৈ কাটি ল'ব। এতিয়া আমি বিলাহীটো দি কিনে মাংসটো আকৌ মাৰি ল'ম। আপুনি 5-10 মিনিটমান মাংসটো মাৰি ল'লে মাংসটো সোৱাদ ভাল হয়। এতিয়া আমি তাত পৰিমাণ অনুসৰি অলপ নিমখ দিম, দি লৈ কিনে মাংসটো মাৰি ল'ম। এতিয়া আমি কেৰাহীটোত গৰম কৰি তেল দি তাত মাংসটো প্ৰথমতে ভাজি ল'ম। এতিয়া আপুনি জুইটো অলপ কমাই দি কিনে মাংসটো অলপ ভালদৰে ভাজি ল'ব। অলপ বেছি সময় ভাজিব। আপুনি মাংসটো ওলট পালটকৈ লাৰি থাকক। এতিয়া আপুনি ঢাকনিখন দি কিনে অলপ সময় সিজিব দিয়ক মাংসটো। এতিয়া ঢাকনি গুচাই লৈ আকৌ এবাৰ লাৰি দিয়ক মাংসটো, যাতে মাংসটো সমানে সিজি উঠে। আপুনি যেতিয়া গম পাব যে মাংসটো সিজিব লৈছে, তেতিয়া আপুনি আপোনাৰ গেছটো বন্ধ কৰি কিনে ঢাকনিখন দি থৈ দিয়ক।